মই প্ৰটিন চেকৰ বটলটো আনিব পাহৰিয়ে থাকিলোঁ দেখোন। এই ইমান দূৰ আহিলোঁ যেতিয়া ঘৰলৈ ঘূৰি নাযাওঁ আৰু জিম মাৰি আহি ঘৰতে আহি প্ৰটিন চেক খাম। সৰু দেখোন পটেশ্বৰ কলে যাওঁ? এই বডিটো অকণমান বম ডিগি বম কৰিবলৈ যাওঁ। এই ফটোৱাটো কচোন সঁচাকে কলে যাওঁ? সঁচাকৈ দে, তোৰ মূৰত একো নাই, এইটো কথা বুজি নাপাওঁনে? জিমলৈ যাওঁ বোলো। তই মোক লগ ধৰিবলৈ নোৱাৰ জিমলৈ যাম বুলি। সেইদিনাখন তোক কৈ থোৱা নাছিলোঁ জানো ময়ো যাম বুলি? আজি অকলে যাব ওলাইছ, দেখিলি ধৰা পৰিলি। আজি ৰক্ষা নাই তোৰ, আজি তোৰ লগত ময়ো যাম। তই পাৰিবি জানো সেইবোৰ দাঙিবলৈ? বহুত গধুৰ থাকে। এই গধুৰ বাদ দে, যেতিয়া এই চিলিণ্ডাৰ গাড়ীখন আহে ভৰ্তি চিলিণ্ডাৰবোৰ ৰাস্তাৰ পৰা দাঙি ঘৰৰ ভিতৰলৈ কোনে লৈ যায়? মই লৈ যাম। মোৰ কাৰণে 2 মিনিটৰ খেল। সেইবোৰ গধুৰ বস্তু মই একদম একেবাৰে উঠাই দিব পাৰিম। হ'ব পাৰিলে পাৰিবি, নোৱাৰিলে নাই। এডোখৰত ৰখি থাকিলে সময় যাব এতিয়া মোৰ। মোক এহে নাযাবি। মোৰ দয়া নহ'ব দেই, ব'লা আমি বেলেগ ৰুমলৈ যাওঁ, বেলেগ চাওঁগৈ চেষ্টা কৰি। ৰ'বা মই নামি লওঁ। মই তোমাক কৈছিলোঁ নহয় নোৱাৰিবা বুলি দাঙিবলৈ। এইবোৰ যে বহুত গধুৰ থাকে। সেইকাৰণে পটেচতে হাতবোৰ ইমান শকত আকৌ। এইবোৰ দাঙে যে আমাৰো হ'ব। আমি যেতিয়া ডাঙৰ হ'ম আমাৰো হাতবোৰ এনেকৈ ফুলি যাব জিমলৈ সদায় আহিলে। 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 ইমান ডাঙৰ বল পটেছ, এই বল দুটা কেনেকৈ খেলে? এই পাগলী, ইমান ডাঙৰ বলটোৰে নেখেলে নহয়, এক্সাৰচাইজহে কৰে। তোক আৰু দেখাওঁ সা সামগ্ৰীবোৰ। পিশাচৰ দল দেখোন। কেতিয়া আহিলি তহঁতি? এইমাত্ৰ আহিছোঁহে আমি। তুমি মানে এইটো জিমলৈ আহা সদায় ন? এইটো জিমলৈ আহোঁ সদায়। তহঁতে কি মোৰটো কৰিবলৈ আহিছ? হাগিবলৈ আহিছ নে মুতিবলৈ আহিছ? আমিও জিম মাৰিবলৈহে আহিছোঁ পটেছ দাদা। আমিও বডি বনাম তোমাৰ নিচিনা। এইবোৰ গধুৰ বস্তু দাঙিব হ'লে তহঁতৰ পকৰা দি গু ওলাব, বুজিছা নাই? যা ঘৰলৈ যা। জিমত কি কাম তহঁতৰ সৰু ল'ৰা ছোৱালী? হিচাপ কৰিবি মই কেইবাৰ মাৰো। আপুনি অকলে 10 বাৰহে কৰিব পাৰিব, তাৰপিছত কিন্তু মোৰ পাল কৈ দিছোঁ, তাতকৈ ওপৰত কৰিব নোৱাৰে। মই 10 বাৰ হিচাপ কৰিম আৰু 10 বাৰ পিছত আপুনি উঠিব লাগিব ইয়াৰ পৰা। হ'ব দে, ইয়াৰ পিছত তই কৰিবি। 10 বাৰ মই কৰিম, তই হিচাপ কৰ। বাবু ককা তাৰপিছত কিন্তু মই কৰিম। জিমলৈ ইমান ধুনীয়া ছোৱালী আহেনে? এজনী পতাব পাৰিলে মই। এই বুঢ়া পাগল হৈছে, লেডিজৰ ৰুমৰ ভিতৰত সোমাই গৈছে। দিব দুচৰ। পটেছ চাবলৈ দে। আপুনি পাগল হৈছে। এইটো লেডিজ ছেকশ্যন হয়, চেণ্ডেলে চৰিয়াব আপোনাক। নোৱাৰো দেই। নৰখিবি কৈ যাম মোৰ লগত। আপুনিয়ে কৰক দেই বাবু ককা, আমি নোৱাৰো আৰু। আপুনিয়ে কৰক, আমি নোৱাৰো আৰু। ময়ো নোৱাৰো দে। গাটো বিষাই গৈছে। কিবা যে বটলৰ ভিতৰত সোমাই আনে এইবোৰ গুৰিবোৰ পানীৰ লগত মিহলাই। সেনেকুৱা বটল এটা লৈ আছোন মোৰ কাৰণে। ক'পা আনিম? সেইটো প্ৰটিন চেক বুলি কয়, প্ৰটিন চেক। আমিয়ে অনা নাই, তোমাক ক'পা আনি দিম? ইয়াতে ফ্ৰীকে নিদিয়ে নহয় জিমত।
কুকুৰা পিতেক মোৰ গোটেই হাড়ৰ অৱস্থা নাই বিষত মৰিলো আজি মোক ঘৰলৈ লৈ যাবি তহঁতিয়ে থৈ আহিবিকে মোক হ'ব দিয়া বাবুল ককা তোমাক থৈ আহিম আমি ঘৰতে অলপমান ইয়াতে বহা আৰু পানী অকণমান খাই লোৱা বাবা পাইছাগেনে তুমি তই কেতিয়া আহিলি পুতো সদায় তয়ো লগত আমাৰ গোটেই গেংটোৱে আহিছে পাপা তুমি যে আহিলে তাৰপিছতে আমি আহিলো তহঁতি কাম মোৰটো কৰিবলৈ আহিছ জিমলে সৰু সৰু ল'ৰা ছোৱালীয়ে জিম মাৰে নেকি আমাৰ নিচিনা মানুহে জিম মাৰিব লাগে দেখিছ নাই মোৰ বডি আপুনি ক্ষীণাবলৈহে আহিছে জিমলৈ আমি বডি বনাবলৈ আহিছো এই কাম মোৰটো কৰিব আছে কৈ থাকে যা তহঁতি সময় নষ্ট নকৰ মোৰ এনেকৈ গুচাবলৈ আমিও পাৰো পাপা তুমি সেই ডাঙৰ বস্তুটো দাঙি দেখুৱাচোন এবাৰ ঐ পুতো বাপেৰক কি বুলি ভাবিছ তই নোৱাৰো বুলি ভাবিছ নেকি এতিয়া তহঁতৰ চকু ওচৰত দাঙি দেখাম পেটলা আংকুল এই সৰুটো নহয় এই ডাঙৰটো দাঙি দেখাব লাগিব এইটো মই এখন হাতেৰে উঠাম মই মৰিলো মোক উঠাই লৈ যাবি তহঁতিও মই খোজকাঢ়িব নোৱাৰো উঠিব নোৱাৰো হাড় গোটেইকেইডাল ভাগিলে মোৰ তুমি এতিয়া যেনেকে কৰি আছা কৰি কোনোবা আহি দেখিলে ভাবিব আমি তোমাক জেহেৰ খুৱাই দিছো তুমি সেইকাৰণে পৰি আছা উঠা আকৌ ইমান এক্টিং কেলে কৰানো উঠিব পাৰিবা দিয়া আমিও গধুৰ বস্তু দাঙিছো অকণমান গাটোহে বিষায় হাত ভৰিবোৰ বিষায় সেইবুলি একেবাৰে উঠিব নোৱাৰা নহয় কি কলি তোৰ মেথা ভাঙিম পোৱালি বেছি হৈছে তোৰ হাড় মোৰ গোটেই গাল ভাগিলে মোৰ এক্টিং কৰা বুলি ক'বলৈ নাহিবি আমাৰো মেথা কেনেকে ভাঙিবা তোমাৰ দেখোন হাড়ে ভাঙি আছে ৰাইজসকলৰ হৈছেনে জিম মাৰি বাবুল খোৱা দেখোন অৱস্থা কাহিল আমাৰ হৈ গ'ল ফটাচট এটা বাবুল ককাহে বোলে ঘাঁহকেইডাল গোটেইকেইডালে ভাগিলে আমি ইমান মেনা কৰিছো আমাৰ কথা নুশুনিলে কিবা ডাঙৰ ডাঙৰ সেইবোৰ দাঙিছে এতিয়া পৰি আছে দাঙি লৈ যাব লাগিব বোলে ঘৰত দাঙিব নালাগে চাই থাক মোৰ এষাৰ কথাতে জাপ মাৰিব বুঢ়া এই বুঢ়া বয়সতনো আপুনি এইবোৰ জিম মাৰিব লাগেনে বডি বনাই কি কৰিব এতিয়া ওপৰলৈ যাবলৈ হ'ল আপোনাৰ কি কলি তহঁতৰ বেছি হৈছে দিওঁ একোব লগাই তহঁতক সেয়া মই কৈছিলে নহয় নিজে উঠিব বুলি এতিয়া আপুনি যাব পাৰিব খোজকাঢ়ি আপোনাক এতিয়া নিব নালাগে কোচাত উঠাই ভাগৰ লাগিছে পাখি আৰু নোৱাৰো আজি থৈ দিয়া আৰু কৰিব নালাগে আজি আৰু কালি আহি কৰিবা একেদিনাই ইমান বেছি কৰা ভাল নহয় শৰীৰৰ কাৰণে কানিছা নেকি নাই নহয় পেটলাডা এইটো জিম হয় নিশ্চয় আহিবি চিঞৰ বাখৰ কৰিলে গালি পাৰিব তহঁতক তই বৰ ভাল কৰিলি দেই ডালিম গুটি ঠাণ্ডা পানীকণ আনিছিলি বুলিহে ডিঙিটো বৰ ভাল লাগিছে এতিয়া সঁচাকৈ দেই ফ্ৰিজৰ পানীকণ আনি বৰ ভাল কাম কৰিলি মজা লাগিছে ডিঙিটো একদম ঠাণ্ডা পৰি গৈছে মোৰ ফ্ৰিজত আৰু ইয়াতকৈ ডাঙৰ বটলো আছিলে মেনকা পেহী ডাঙৰ বটল আনিলেই ভাল আছিলে আৰু কাৰোবাক লাগিলে দিবও পাৰিলোঁ হয় পানী আমি চব তহঁতি প্ৰটিনৰ বটল লৈ আহিছ দে তহঁতৰ ভাগৰ পৰা অলপ প্ৰটিন মোকো আমাক প্ৰটিন খোৱা ক'ত দেখিলে বাবুল খুৰা এইটো পানী বটলহে ডালিমগুটি ভাগৰ আমি পানীহে খালোঁ এতিয়া তহঁতি মিছা কথা ক'ব নালাগে এইটো প্ৰটিনৰ বটল হয় মই চিনি নাপাওঁ বুলি ভাবিছ নেকি দে মই অকণমান খাই চাওঁ প্ৰটিন নে পানীয়ে ৰাইজসকল তহঁতৰ জিম মাৰি হ'লনে নাই তাৰে মাপ হ'ল কিন্তু ঘৰলৈ যাওঁ ৰ এতিয়া এনেও ভাগৰ লাগিছে আৰু নকৰোঁ আজি আমি
অ' বাবুল খুৰা পানী খাই যদি খাই লওকগৈ একুৱাগাৰ্ডৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰত আছে একুৱাগাৰ্ডটো বৰ সুন্দৰ পানী পটেশ্বৰ নেখাওঁ মই একুৱাগাৰ্ডৰ পানী মই প্ৰটিনহে খাম জিম মাৰি পানী খালে কি হ'ব ফচফচকৈ তলেদি ওলাবই অ' পটেশ্বৰ দাদা চাচোন বাবুল খুৰাই বিশ্বাসে নকৰে এইটো ডালিম গুটি ভাগৰ পানী বটল হয় ইয়াৰ ভিতৰত ফ্ৰিজৰ পানী লৈ আহিছিলোঁ আমি ফ্ৰিজৰ পানীহে খালোঁ আমি প্ৰটিন খোৱা নাই নহয় অ' বাবু ককা এইটো মইহে আনিছিলোঁ ফ্ৰিজৰ পানী ভৰাই ইয়াৰ ভিতৰত ঠাণ্ডা পানী ভৰাই আহিছিলোঁ বিশ্বাস নকৰে যদি বটলটো খুলি চাওঁ চাবলৈ দেচোন নিজে চাই লওক তেতিয়া বিশ্বাস হ'ব অ' খুৰা চাই লওক আপুনি নিজে বটলটো খুলি চাই লওক পানীয়ে আছেনে প্ৰটিনে আছে ভিতৰত তহঁতৰ কথা কোনে বিশ্বাস কৰে নিজে বটলটো খুলি চাওঁ ৰহ ইয়াতে 100% গেৰাণ্টি প্ৰটিন ওলাবই প্ৰটিনৰ বটল হয় এইটো